মানে এইটো তাৰ মানে চাব পাৰে এইটো মানে লেফ্ট হেণ্ডত মানে তাৰ লেফ্ট হাতত মানে চাব পাৰে হাত চাব পাৰে আপোনাৰ বন্ধুসকল আশা কৰোঁ ভালে আছে যে তো আজি আৰু আহিলোঁ এটা নতুন ভিডিঅ' লৈ চ' আজি ভিডিঅ'টো হ'ল ভাল পোৱাৰ ওপৰত মানে এটা সৰু ল'ৰা মানে মোৰ লগৰে ল'ৰা ভাইটি মানে তাৰ মানে মোক কৈছে মানে মই এনে মানে ব্লগ ষ্টাৰ্ট কৰি আছোঁ চ' ভিডিঅ' বনাই থাকোঁ ন তাৰ মানে মই ক'লোঁ মোৰ ইউটিউব চেনেল দেখালোঁ তাৰ পৰা কৈছে মানে মোক চ' মোৰ কাৰণে মোৰ ওপৰতো মানে এটা ভিডিঅ' বনা বুলি চ' মই ভাবিলোঁ কিবা এটা বনাই দিবলৈ চ' ভিডিঅ'টো চাই থাকিব তো ভিডিঅ'টো হ'ল আজি ভাল পোৱাৰ ওপৰত মানে দুখৰ অলপ কথাটো মানে হাঁহি লগা কথা মানে সৰু বয়সৰ ল'ৰা এজন মানে 16 বছৰ ল'ৰা এজনে মানে চ' হাত কাটিছে নিজৰ আপোনালোকে চাই দিব ভিডিঅ'টো এজন ছোৱালীৰ কাৰণে মানে চ' ভিডিঅ'টো আৰম্ভ কৰোঁ ল'ৰাটোৱে মানে এইটো তাৰ মানে চাব পাৰে এইটো মানে লেফ্ট হেণ্ডত মানে তাৰ লেফ্ট হাতত মানে চাব পাৰে তাৰ হাত কাটিছে চাব পাৰে আপোনালোকে চাই থাকক ভিডিঅ'টো একদম চাওক কেনেকুৱা মানে কাটিছে আপোনালোকে নিশ্চয় চাওক কেনেকুৱা হ'ব পাৰে কেনেকুৱা মানে এইটো মানে দুখ পাইছে বা কেনেকুৱা লাগিছে মানে অনুভৱ এটা ভাবি চাওক আপোনালোকে তাৰ হাতটো চাব পাৰে আপোনালোকে চাওক বন্ধুসকল একদম মানে কাটিছে চাওক তাৰপৰা মানে কালি ৰাতি মানে হালধি কিবা কিবি লগাই দিলোঁ মানে অলপ শুকাইছে তথাপিও মানে বহুতে কাটিছে চ' এনেকুৱা আৰু নেক্সট টাইম নকৰোঁ বুলি কৈছে চ' মই কোৱা কাৰণত চ' আৰু কোৱা কথা মানে পূৰা মানি লৈছে মানে নাকাটো বুলি কৈছে চ' ছোৱালীৰ কাৰণে কাটি একো লাভ নাই বুলি মই ক'লোঁ তাক বহুত বুজাই ল'ৰাটো বহুত কান্দিছে চ' ল'ৰাটো বহুত দুখত আছে বন্ধুসকল এই ল'ৰাজন মানে হাত কাটি পেলাই ভাল কৰিছে নে বেয়া আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু কোনো এনেকুৱা হাত নাকাটিব তো মই তোকো কৈছোঁ বাৰে বাৰে হাত নাকাটিবি বুলি চ' আজিলৈ ইমানে ধন্যবাদ তো তাই তোক ভাল পায় নে নাপায় এতিয়া নাপায় এতিয়া